মুখত লাগব ভাই মাজত এইটো লাভ বনাই দিছো আৰু চাইডে চাইডে এইটো ফুলৰ খাঁচা লাই দিছো এইটো এটা আৰু এইটো তো আমি আহি পাই গেলো গোবৰ্ধনৰ গণেশ মন্দিৰ জয় গণপতি বাপ্পা সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো আজি মানে মই বহুত দিনৰ মূৰত কাম কৰিব যাব ওলাইছো মোটামুটি 4 মাহমান পাছত মানে কামবিলাক আমাৰ লাহে লাহে আৰম্ভ হৈছে আৰু যেহেতু দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাৰ পিছত ৰাস পূজা আছে তাৰ পাছত তো মাঘ ফাগুন হিফালে বিয়া আহিবই আৰু এইকেইদিন ঘৰতে এনে আছিলো না কাম বন নাছিল বেকাৰ লাগি আছিল তাৰ কিবা এটা আশা কথা যাব লাগে আৰু শ্ৰীমতী জলদি ভাত লিয়া কি আনজা আলু একন এ খুন্দা আলু ভাজালা ভাত খাব পাৰি নেকি ৰাতিপুৱা ইমান গৰম বাপ্পাও ইমান গৰম দে আৰু খাব লাগব আৰু নিজেতো কাম বন কৰিব যাৱাই নাই একো আনি দিব পৰাই নাই আনি দিব পাৰিলে বাচাৰা বনালা হয় দে তোৰ ভুল নাই দে মোৰে ভুল সৰি তো ভাত চাত খালো ওলালো এতিয়া কাম কৰিব যাবা আৰু ৰ'দটো যিটোহে দিছি না আজি ৰাতিপুৱাই শ্ৰীমতী তই ৰাতিপুৱা ইমান খংকে উঠব লাগে কি উল্টা কথা কলো তোক মই আৰে তোমাৰ কাৰণে কাম কৰিব যাব ওলাইছো জান দম দিলি ভাল নালাগে না তো আহি পালো আমাৰ আজিৰ কাম কৰা জাগা মানে এইখন তুলনি বিয়াতে মানে আজি ফুলৰ কাম খিনি আছে বহুত দিনৰ মূৰত লগ পালো আমাৰ গুৰুক নমস্কাৰ গুৰু খবৰ ভাল আপোনাৰ খবৰ ভাল খবৰ ভাল দে মজা চিংকুদাৰ লগত আছিলো আমি একেলগে কাম কৰিছো গুৰুক লগ পোৱা নাছিলো গুৰুক আজি লগ পালো ফাইনেলি আৰু বিয়া ঘৰৰ কিছুমান বস্তু আনি পিনে মানে যোগাৰ কৰি থৈ দিছে এইগিলা পানী চানি আমিও মানে কাম আমাৰ সম্পূৰ্ণ হৈছে খালি মানে লাইটৰ কামখিনি আছে আৰু ফুলৰ কামখিনি লগালি হ'ল আৰু এতিয়া আৰু ফুল ল'বা যাব লাগে আমাৰ যাৰ তাৰ কাম কৰিছো তাৰ ফুল নাই 6 ল'বা যাব লাগিব ফুল এতিয়া যাং ল'বা আহি আছে মালিকে গাড়ীখন লৈ পেলাই তো এইফালে মালিকে আহি পাল এতিয়া আমি 6 গাঁৱত যাব লাগে ফুল ল'বা মালিক মালিক তো এতিয়া যাই আছো 6 গাঁৱত ফুল ল'বা কিবা কিবি আৰু মানে ডেকৰেশ্যনৰ বস্তু ল'বা যাই আছো আৰু এতিয়া ধুনীয়াকে তো আমি আহি পাই গেলো গোবৰ্ধনৰ গণেশ মন্দিৰ জয় গণপতি বাপ্পা সিদিনাখনো আহিছিলো এয়া তো গোবৰ্ধনৰ গণেশ মন্দিৰ জয় গণপতি বাপ্পা মানে সিদিনাখন গণেশ চতুৰ্থীৰ দিনা আহিছিলো ব্লগটো যদি চাইছে আপোনালোকে গমে পাইছে মানে আহি মজা লাগিছে মানে জীৱনত প্ৰথমবাৰ আহিছিলো আৰু এতিয়া আৰু যাই আছো বেছি দূৰ নাই আৰু 6 গাঁও লাগে পামে আৰু ৰাস্তাবিলাকত পানী মেলি থাকিব লাগে আৰু মানে ইমান ধুলা হয় বাইকত যোৱা গেলাহে গম পোৱা যায় বাইকত চাইকেলত অহা যোৱা কৰা মানুহবিলাকেহে গম পোৱা যায় এনেকে যদি পানী মেলি দিয়ে ৰাস্তাটো মজা আৰু ধুলাটো নোহোৱা হয় মানুহখিনিৰ কাৰণে অহা যোৱাৰ কাৰণে ধুনীয়া সুবিধা হয় আৰু মানে এইকেইদিন মানে যিহে অৱস্থা হৈছে মানে এইকেইদিন যিটোহে অৱস্থা হৈ আছে না ধুলাৰ কাৰণে অহা যোৱা কৰিব মস্ত অসুবিধা হৈছে এনেকে পানী মেলি থাকিলে ভাল আৰু মজা ধুলাটো নোহোৱা হয় মানুহখিনিৰ অহা যোৱাৰ কাৰণে মজা সুবিধা হয় এয়াই হৈছে 6 গাঁও কলেজ মানে আজি ৰবিবাৰ না কলেজ বন্ধ আছে ময়ো 2000 মানে 12 13 14 মানত কলেজত পঢ়ি আছিলো পঢ়ি থাকোঁতে ভাবছিলো মানে ভালকে কলেজ পাছ কৰিম কিবা এটা চাকৰি কৰিম কিন্তু কলেজ পাছ কৰোৱাটো নৰিলো কিন্তু চাকৰি পাইছো এই 10 হাউচত কাপোৰত গাজাল ফটা চাকৰি মানে ভাবি আছিলো আৰু পঢ়াৰ বয়সত ভালকে পঢ়িম কিবা এটা ভাল কাম কৰিম কিন্তু যাই এই 10 হাউচত কাম কৰি আছে আৰু গাজাল ফটাৰ কাম ইটো পিছে বেয়া নহয় আৰু কিন্তু মানুহৰ গালি গালাজ খাব লাগে এই আৰু বেলেগ বেয়া নহয় আৰু হলো আমি 6 গাঁও আমি এতিয়া মানে লেফট সাইডে সোমাব লাগিব এইফালে যে থিয়েটাৰো চলি আছে ৰে এই থিয়েটাৰ সূৰ্য চলি আছে এইফালে সোমাই দিবি এইফালে সোমাব লাগিব এইফালে গাড়ী নাই এইফালে থিয়েটাৰ সূৰ্য নতুন থবাৰ গাঁও বাসুদেৱত থিয়েটাৰ সূৰ্য চলি আছে থবাৰ গাঁৱত কোনোবা যদি থিয়েটাৰ প্ৰেমী থিয়েটাৰ নাটক চাম বুলি ভাবিছা থবাৰ গাঁৱত আহিবি তাৰিখটো কিন্তু দেখা নাপালো দে ক'ব নোৱাৰিলো আৰু জাগা আমাৰ আৰু গৰু এইফালে বাহুবলী উল্টিছি कौन है वो कहां से वो आया वाह क्या सीन है আৰু এতে দেখাবলো মানে ঠেকি মানে বহুত দিনৰ মূৰত ঠেকি দেখাবলো মানে ঠেকি আজিকালি নহয় হৈছে আৰু এইবিলাক মানে ডেকৰেশ্যনৰ বস্তু আমাৰ কিন্তু ডেকৰেশ্যনৰ মালিকেহে নাই ঘৰত কইনাজনী বাছাৰা পুৰানি হৈ আছে মাকৰাজাল বান্ধি আছে কইনাও তোমাৰ দিন আহিছে লাহে তোমাক আৰু সজাই বৰাই মজাকে ল'ব লাগিব দে আৰু তো আমি 6 গাঁৱৰ পৰা ডেকৰেশ্যনৰ বস্তুবিলাক লৈ আহিলো এতিয়া আৰু কামবিলাক কৰিব লাগে এয়া এইটো কামিনী গানচনৰ পাত এইফালে কিবা কিবি ফুল চুল ইফালে ফুল ইফালে আৰু গৰু লাগি গৈছে কামত এইটো কি বনাইছা এইফালে কামত লাগি গেলো মই মানে কামিনী গানচনৰ পাতবিলাক কাটি আছো ধুনীয়াকে এই বুফেট মাৰবাৰ কাৰণে এয়া
মানে ফুলত ডেকোৰেশ্যন কৰিলে এই পাতটো লাগে এই তো কামিনী কেঞ্চনৰ পাত লগাই আছোঁ এয়া ডেকোৰেশ্যনৰ কাম চলি আছে পুৰা গৰমো দি আছে একদম এনেকুৱা ঘামি জামি অৱস্থা বেয়া হৈ আছে আমাৰ ফুলৰ কাম শেষ হয় আৰু মোটামুটি 90% হ'ল 10% মান আছে এইফালে আমাৰ গৰুৰ পৰা ফুল চুল লগাইছে ঘামি জামি একদম অৱস্থা বেয়া আৰু ডিজাইনটো ঠিক এনেকা ইয়াতে এইগিলা এনেকা ফুল লগাই দিছোঁ আৰু পাছত এই মাজত এইটো লাভ বনাই দিছোঁ আৰু চাইডে চাইডে এইটোতে ফুলৰ খাঁচা লাই দিছোঁ এইটো এটা আৰু এইটো এটা আৰু মাজতে এইটো ফুলৰ হেৰিটো দিছোঁ আৰু মজাকৈ ধুনীয়া কেনেকুৱা লাগিছে গাইছ এনে চিম্পুল আৰু কমেণ্ট কৰি জনাবচোন এয়া ডিজাইনটো ইয়াতে কইনা বহিব মানে আৰু এই বিয়াখন তুলনি বিয়াহে ডাঙৰ এই মানে সেই দৰা ঘৰত কইনা বিয়া দিয়া বিয়া নহয় তুলনি বিয়া তো ডিজাইনটো কেনেকুৱা লাগছে কমেণ্ট কৰি ক'ব আৰু এতিয়া মাজত মোটামুটি এটা দুটা আৰু 250 মানে হ'ব আৰু লাহেকৈ ভাতো ভোক লাগছি পেটটো পুৰা চেং চেঙা আছে এইফালে আমাৰ একদম মাত মৰি গৈছে মানুহৰ কাম কৰি ভোক লাগছে নেকি নাই লাজ পালো মোৰ বোলো ভোক লগা মানে কি যে আৰু মালিকক কি ফুল বাচিব দিছো এইটো এই শামুক বাচা বুলি যে কয় মালিকক পুৰা ফুল বাচিব কিন্তু মোৰ পেটটো কৰা আছে কিন্তু ভোক লাগছে বহুত খাম গৰুৰ ভোক লাগছে না কচোন ক ভোক লাগছে তোক ভোক লাগছে দেখিছা তাক ইয়াক গ'লে ভোক লাগিছে আমাৰ বোলে আৰু তাক গ'লে ভোক লগা নাই এই তাক কি তোক কাবাই কি দিছি নেকি এক্সট্ৰা কি মালিকে বোলে তাক এক্সট্ৰাকে কিবা কৈছে সেইকাৰণে তাৰ ভোক লগা নাই আমাক আৰু নোখোৱাই না আমি আৰু ফকতীয়া মানুহ দে তো কামৰ পৰা সোনকালে ছুটি পাই ঘৰত আহিলেও এতিয়া আৰু গা পা ধুই যাব লাগে গোবৰ্ধনত মানে আজি গোবৰ্ধনত আছে শ্বিলং লাজং আৰু কোনোবা টিমৰ ফুটবল মেটচ আছে তাকে চাব যাব লাগে মানে শ্বিলঙৰ পৰা আমাৰ ইয়াতে খেলবা আহিব যদি খেলা চাব নাযাওঁ মনটো কৈছে ভালে নালাগে তাকো আৰু শ্বিলং লাজং এতিয়া পতাপত গা ধুই খেলা চাব যাওঁ ৰ গা পা ধুই পুৰা ৰেডি হলো এতিয়া আপোনালোকক ডাইৰেক্ট ফিল্ডত লগ পাই আছো খেলাত মানে ধীৰে ধীৰে সোনকালে যাব লাগে তো ফিল আহি পালো মানে খেলা আৰম্ভ হোৱা বুলি ভাবছিলো পুৰা জোৰে আহিছিলো কিন্তু আহি পেলাই মজা জাগাত বহি পালো এই মানে আমি য'ত বহি আছো এতিয়া 50 টকা আৰু আহি পেলাই গেলাৰী আছে 100 টকা এইফালে বাঁহৰ গেলাৰী আছে তাতে 100 টকা এতিয়া আৰু মজা এই 50 টকাত বহি আছো এইগিলা গোটেই 50 টকা মানে যোনবিলাকে মাটিত বহি আছে থিয়া হৈ আছে এইগিলা গোটেই 50 টকীয়া আৰু এইফালে 100 টকীয়া গেলা দিছো আমি সেইফালে যাওঁ নাই আমি ইয়াতে বহিছো 50 টকাত এতিয়া আৰু খেলা আৰম্ভ হয় আৰু আপোনালোকে এবাৰ খেলাৰ ভিউ অলপ এনজয় কৰক গ'লে দে নেকি ঘণ্টা মাখান গোল 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 মুখৰ বাৰান্দা গুচিব যি জায়গাত আছে অলপমান তোৰ মুখত নালগিল তুই হে যাবি ভাই সাবধান এই যি জায়গাত বহি আছো মানে আজি অৱস্থা বেয়া হ'ব যেন পাই আছো দেই যি শ্বট মাৰছিল ভালকে যদি শ্বট আহিলা উৰাই গ'লো হৈ গোটেইকেইটা মুখখন চেভ কৰিবি দে ভাই হাত বলাইছি মুখখন চেভ কৰিবি জিকি একো নহয় বল অহা নাছিল এটাতে গল মাৰি গেল বা শ্বিলঙে এই মানে ৰঙা ৰঙা জাৰ্চি পিন্ধাটো শ্বিলং হয় আৰু এইটো 11 ষ্টাৰ বঙাইগাঁও বাহ এনে কেনে গলিছি কম গলিছি না কেনে লাগছে গলটো কেনে লাগছে এই 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 হাই লাহে লাহে খেলে ভাই হাত গোল্ডেন চান্স গল মাৰ এই কিপাৰ ভালকে গল দিব বুজি পাইছি না নাইবা আমি অসমীয়া কৈছো তাতে কি কৈ আছে এ ভাই ভালকে গল দিব এইটা শ্বিলঙৰ কেটা 2 গল দি দিছে 11 ষ্টাৰৰ মুখত লাগব ভাই গল ও ভাই 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 বম সেভ দিছি কিপাৰ তুই কি মারছি বে নৰিয়াৰ ইয়াৰ সেভ দিল দে নৰিয়াৰ তো খেলা চাই ডাইৰেক্ট ঘৰতে আহিলো শ্বিলঙে মানে 3টা গল মাৰলা বঙাইগাঁৱৰ 11 ষ্টাৰক তো আজিৰ ব্লগটো ইমানেই আছিলে যদি ভিডিওটো চাই আপোনালোকে অলপ হলেও ভাল পাইছে লাইক শ্বেয়াৰ কমেন্ট আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু